हेलो एवरीवन की खबर बारो आपनालोकर जेहेतु एग्जाम शेष हल आरो तेनेके আজি এঠাইলে আহিছো आपनालोके চাই থাকিলে ব্লগটো হেকলৈ গম পাব तो মই মানে ভাবি আছিল এক্সাম শেষ হোৱাৰ পাছত মানে ভালকে ভিডিও দিম কিন্তু মই মানে ভিডিও দিব সময় পোৱাই নাই আৰু এক্সাম চলি থাকিলে তেনেকে সময়ও পোৱা নাযায় ন तो আজি মই আহিছো এটা বিহু ওয়ার্কশপলে তো ভাবিলো আপোনালোকক তেনেকে অকনমান দেখাও আজি ফার্স্ট ডে হয় ফার্স্ট ডে কেনেকৈ গল তো তেনেকে আপোনালোকক অকনমান দেখাও বুলি ভাবিলো আৰু এই ওয়ার্কশপটো আজি 6 বছৰে আমাৰ কল্যাণী ঠাকুৰীয়া মেমে ধুনীয়াকৈ আয়োজন কৰি আহিছে আৰু ঠিক তেনেদৰে এই বছৰৰ মেমে বহুতখিনি কষ্টৰ মাজেৰে এই কৰ্মশালাখন আয়োজন কৰিছে আৰু এই ভিডিওটোৰ যোগেদি মেমক মই বহুত ধন্যবাদ জনাইছো এই কৰ্মশালাখনৰ যোগেদি আমি বহুতখিনি শিকিবলৈ পাম আৰু আজি যেহেতু ফার্স্ট ডে হয় আজিও আমি বহুতখিনি শিকিবলৈ পাইছো আৰু আমাক বিহু শিকাবলৈ আহিছে বিহু সম্ৰাজ্ঞী মৌচুমী বৰা মেম লগতে ঢোলবাদক শৈলেন গগৈ ছাৰ বাৰু এইবাৰ গাইস আমাৰ বাও ফার্স্ট টাইম এনেদৰে বিহু ওয়ার্কশপত আহিছে বাৰু যি কি নহওক বাও ধুনীয়াকৈ ডান্স কৰিলে আৰু শেষত আমি আমাৰ মৰমৰ জুবিনদাৰ মায়াবিনী গীতটো গাই চকলেট খালো আৰু গাইস কি হ'ল চাওকচোন এটা পেকেটত দুটা চকলেট আৰু তাৰ পাছতে বতৰটো ইমান বেছি বেয়া কৰিলে বতাহো দি আছিলে সো মেমহতে আজিৰ বাবে সোনকালে শেষ কৰি দিলে আৰু তাৰ পাছতে আমাৰ টিকলি দুজনীয়ে কাপোৰটো চেঞ্জ কৰি ললে যেহেতু বৰষুণ বতৰ তেনেকে হিহঁতে লৈ আনিছিলে কাপোৰ তেনেকে চেঞ্জ কৰি ললে তো এতিয়া আমি ওলালো ঘৰলৈ যাবলৈ আৰু এয়া আহি থাকোতে চাওকচোন ইমান বেছি শিল বৰষুণ দিলে বাৰু যেনে তেনে আমি বাছখন পালো তেন্তে আজিলৈ আহিছো চেনেলটো সাবস্ক্ৰাইব কৰিব বাই বাই